Hey guys, welcome to my new YouTube channel. So আজি আমি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। তো আপোনালোকে ভিডিঅ' চাব আমি চিৰা দি আহিলোঁ তো ফুৰিবলৈ আহিছোঁ। তো গাইজ আমি ফুৰিবলৈ আহিছোঁ তো চাবা আপোনালোকে। এই গাইজ চাওঁ আমি ফুৰিবলৈ আহিছোঁ এইবিলাক জাগা। তোমাৰ আহিছে ভেলাঘৰ বিহু আহিল। তো গাইজ আমি বৰশিলা আহি পালো। তো আজি আমি মন্দিৰ দেখাম। তো গাইজ আমি বৰশিলা আহি পাইছো। এই গাইজ বৰশিল। তো গাইজ আপোনালোক ভিডিঅ'টো যদি চাই ভাল পাইছে পাব আৰু মই অলপ দেখাওঁ। দেখাৰ পিছত আৰু ভিডিঅ'টো ষ্টপ কৰিম। গাইজ এই আমাৰ মন্দিৰ কৃষ্ণ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাব আৰু এইটো কৃষ্ণ। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে পাব। নেক্সট ভিডিঅ'লৈ আমি স্বাগতম। নেক্সট ভিডিঅ'লৈ আমি আৰু দেখাম। এতিয়া বাই বাই গাইজ। যদি ভাল হৈছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মই বনাম ভিডিঅ' আপোনালোকক। তো গাইজ চাব। তো গাইজ এই মন্দিৰ আৰু এইটো ডাঙৰ আৰু এইটো হিমান দাস। শিল আমি বৰশিলা আহি পাইছো গাইজ। ভাল লাগিল মন্দিৰত আহি। আপোনালোকৰ আশীৰ্বাদত জানো মেট্ৰিক পৰীক্ষা পাছ হয়। এবাৰ মেট্ৰিক পৰীক্ষা দিম মই। তো গাইজ আমি মন্দিৰ দেখাম। তো ইমান ডাঙৰ এটা বৌদ্ধ শিল আছে ইয়াতে। ভাল লাগিলে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মই এইটোৱে আশা কৰিছোঁ যে আমাৰ চেনেলটো অলপ আগবাঢ়ক। আৰু যোনে বেয়া পায় ভিডিঅ'টো তেওঁ নাচালেও হ'ব। কাৰণ বহুতে বেয়া মানে এনেকুৱা কৰে আৰু যে বেয়া হয় কিছুমান। তো গাইজ মই শিলটো দেখাম।